হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ বৰ্তমান ভাল। মই এজুমনি আপোনালোক সকলোকে মই এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা থাকিল। এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে মায়ে একদম ধুনীয়াকৈ তুলসী ভেটি বনাই থৈছে। এয়া দেখিছেনে? মায়ে সদায় মানে প্ৰতি বছৰে বেলেগ বেলেগ এটা ষ্টাইলত বনাই যায়, অলপ আনকমন টাইপত। তো এইবাৰো একদম ধুনীয়াকৈ বনাইছে, দেখিছেনে কি ধুনীয়া লাগিছে। ইয়াতে মমবিলাক লগাই দিলে আৰু ধুনীয়া লাগিব, গতিকে ৰাতিলৈ দেখুৱাম বাৰু আপোনালোকক। এনেই এতিয়া অকণমান দেখুৱাই দিছোঁ মই। এইফালে আকৌ এয়া মম ৰেডি, পাপাক ক'লোঁ আনি দিবলৈ, গতিকে আনি মেলি ৰেডি কৰি দিলে আকৌ গধূলি আনিবলৈ থোৱাতকৈ। এয়া পেকেটো আনি দিছে। তুলসী ভেটিটোত মানে ধুনীয়াকৈ লগাই দিলে ভাল দেখিব, গতিকে এয়া এইফালে মই ৰাতিৰ বাবে একদম ৰেডি হৈ ল'লোঁ, অকণমান ষ্টাইল কৰি ল'লোঁ আৰু মানে এনেই আৰু মনটো ভাল লাগি থাকে ন এনেকৈ বিহু চিহু হ'লে মানে, গতিকে এনেই অকণমান ষ্টাইল কৰি ল'লোঁ। যিহেতু গধূলি হ'ব এতিয়া, বাকী গধূলি দেখুৱাম আৰু। ধুনীয়াকৈ লাইট চাইট ফিটিং কৰি দিছোঁ, মানে মই দিয়া নাই আৰু মানুহজনে দিছে দেই। বাকী মায়ে একদম ধুনীয়াকৈ তুলসী ভেটিটো সজাই পেলালে, মই আপোনালোকক অকণমান দেখুৱাম। তাৰপিছত একেবাৰে গধূলিহে দেখুৱাম দেই। এইয়া এইফালে চাওকচোন, একদম মম চম লগাই ফুল চুল দি একদম ধুনীয়া কৰি থৈছে। ৰাতিলৈ আৰু ধুনীয়া দেখিব, গতিকে এতিয়া অকণমান এনেই দেখালোঁ আৰু দেই। এইফালে বুটখিনিও তিয়াই থোৱা আছিলে কোমলিলে। বুটখিনি পানীৰ পৰা টুকি দিয়া নাই আৰু, অকণমান দেৰিকৈ টুকি দিম। ল'ৰা ছোৱালীখিনি যিহেতু অকণমান দেৰিকৈ আহিবই, গতিকে টুকি দিয়া নাই। ইফালে কল চল ৰেডি কৰি থৈছে একদম। এইফালে আছে নাৰিকল কাটি থোৱা আছে।